কি বনাইছে শৰ্মা গ্ৰিল বাৰ্বিক তাৰপাছত নান ৰুটি মানে এই ইয়াত বনোৱা হয় তাৰপিছত ইয়াত চাওক এতিয়াও গাড়ী চাড়ীত পূৰা দৌৰি আছে এই মস্ত ডাঙৰ বাছ আৰু এতিয়া চাওক এইটো কি হোটেল গাইজ মানে ই চেনেলটো মোৰ চেনেলটো ই ছাবস্ক্ৰাইব কৰাই নাছিলে মই জাষ্ট মোবাইলতে মই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিলোঁ এতিয়া ভিডিঅ' চাবি হা হ'ব অ'কে তাৰপিছত গাইজ আপোনালোকক ভিডিঅ'বিলাক দি আছোঁ কেনেকুৱা লাগি আছে অলপমান কমেণ্ট কৰি জনাব ভাই ভাই यहाँ के बनाउँछौ শৰ্মা গ্ৰিল বাৰ্বিক शर्मा ग्रिल बार्बिक अरू नान रोटी अरू बस तन्दुरी तन्दुरी बस ओ डेली ग्रिल कतिवटा जान्छ 12-15 नि डेली गायत মানে ইয়াত সব মাংসয়ে বনায় ইয়াত মানে সব মুৰ্গী মাংস আৰু এইফালে যাক এইটো বাৰ্বিক ইয়াত বাৰ্বিক বনায় আৰু বাৰ্বিক বনাই এইটো ইয়াত কৈ দিছে এই সব এই যাক আৰু ইয়াত কিবা কিবি মছলা বনাই আছে আৰু কিবা বনাব তাৰপিছত এইফালে ইয়াত মানে বাৰ্বিক বনায় তাৰপিছত ইয়াত মানে তন্দুৰী এইটো তন্দুৰী মাংসটো ইয়াত চাওক দেখিছে তাৰপিছত এইফালে চাওক গ্ৰিল তাৰপিছত নান ৰুটি মানে এই ইয়াত বনোৱা হয় তাৰপিছত এইফালে চাওক এইফালে বায়ে শৰ্মা বনাই এইটো বায়ে ইয়াত মানে শৰ্মা বনায় তাৰপিছত শৰ্মা এতিয়া মানে ব্যস্ত নাই ব্যস্ত আপোনাৰ 7-8মান বজাৰ পৰা ষ্টাৰ্ট হৈ যায় 10-11লৈকে তো মানে তেতিয়া সিহঁতে কাম কৰিব ষ্টাৰ্ট কৰিব লাগে আৰু এতিয়া মানে ফ্ৰী আৰু বহি থাকে আৰু হোটেলখনৰ নাম চাওক জেকেন্স ফুড এইখন হোটেল হয় সিহঁতে কাম কৰা এইফালে কাম কৰি আছে আৰু গাইজ এটা কথা আপোনালোকক কৈ দিওঁ আমাৰ অসমত কিন্তু এনেকুৱা নাই আৰু ইয়াত মানে যিমানে হোটেল চোটেল নাথাকক মানে বিজনেছ আছে হ'বই মানে অৰ্থাৎ মানে এইটো হোটেল আছে এইফালে এঘাৰটাৰ জেকেন্স হোটেল তাৰপিছত এইফালে মোৰ পিছফালে এখন হোটেল আছে ইয়াতো মানে তন্দুৰী মাংস গ্ৰিলৰ মাংস চব হয় তো ইয়াতো খায় তাতো খায় মানে এটা কাষ্টমাৰ নহয় মানে কাষ্টমাৰ ইয়াত মানে ঢেৰ তো মানে চলে আৰু আমাৰ তাত হ'লে ফেল্টাই যাব ফেল্টাই তো গাইজ নাজানো আমি ক'ত আহি পাইছোঁ আমি নিজে নাজানো কিয় মানে নাজানো ই কৈছিলে চানা ই কৈছিলে আইৰ বাংলা যাম বুলি কৈ গাড়ী ক'ৰবাত লৈ গৈ ক'ৰবাত লৈ আহিছে মানে আমাক লৈ আহিছে তাৰপিছত আমি এইফালে আহিছোঁ চাওক গাইজ আৰু গাইজ জানে ইয়াত মানে কেইটা বাজিলে টাইম এতিয়া হৈছে 8টা তাৰপাছত মানে এতিয়া মানুহ মানে বহুত মানুহ এতিয়াও চুনচান কৰা নাই আমাৰ অসমত হ'লে মানে 8টামান বজাত পূৰা চুনচান হৈ যাব 8টা 9টামান 10টামান বজাত পূৰা চুনচান ইয়াত ৰাত ভৰ মানে ইমানেই ডাঙৰ বাছ ষ্টেণ্ড মানে ইয়াত ৰাত ভৰ মানুহ মানে এনি টাইম থাকেই থাকে আৰু তাৰপিছত ইয়াত চাওক এতিয়াও গাড়ী চাড়ীত পূৰা দৌৰি আছে এইটো বাছ ষ্টেণ্ড হয় মস্ত ডাঙৰ বাছ ষ্টেণ্ড তাৰপিছত ইফালে মই আগফালে গৈছোঁ এইফালে দি যাব লাগিব আমাৰ মানে লগৰীয়াৰ দোকানৰ তাত তো গাইজ গৈ আছোঁ পাছত আপোনালোকক লগ পাম আৰু এতিয়া চাওক ইমান ভাল লাগে এনেকুৱা সন্ধিয়া মানে অলপমান কৰিলে চাই থাকিব আৰু মস্ত ডাঙৰ হোটেল এইটো কি হোটেল গাইজ মানে ইয়াত মানে ভিৰ থাকে না এইটো ঠাইত মানে বহুত বেছি ভিৰ থাকে গাইজ বহুত বেছি মানে বেলেগ জেগাত ইমান বেছি ভিৰ নাথাকে মানে এইটো মেইন মধুৰাইটো মেইন তামিলনাডু মেইন চিটি হয় তো এইটো কাৰণে মানে ভিৰটো বেছি থাকে ইয়াত তো অলপ পাছত লগ পাই আছোঁ ৰুমত তো হেল্ল' গাইজ আজি নেক্সট ডে আজি ৰাতিপুৱা গুড মৰ্ণিং সকলোকে চৰি
এটা বাজিব হ'ল। গুড আফটাৰনুন সকলোকে। তো আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই ক'ৰবালৈ গৈ আছোঁ, এই মই এটা বেগ লৈ লৈছোঁ আৰু দুটা বেগ মানে এটা ৰুমত থৈ আহিছোঁ সিহঁতৰ। তাৰপিছত আকৌ মই তাৰ পৰা উভতি আহিব লাগিব চাগে। তো আহিব লাগিব চাগে মানে আহিমেই। তো পাছত লগ পাই আছোঁ, গৈ আছোঁ এতিয়া ৰাস্তাত আছোঁ। ইয়াত এতিয়া গাড়ীত বহিলোঁ। এতিয়া মই ফেৰিয়াৰ গৈ আছোঁ আৰু ফেৰিয়াৰ যোৱাৰ পাছত তাৰপিছত তাত তিনিআল ভেলীৰ কাৰণে বাছ ক'ত পোৱা যায় ক'ত পোৱা নাযায় তাৰপিছত মানে তাত গৈছে। আগত গৈছিলোঁ মানে পাহৰি থাকিলোঁ। ಮಾಡ್ತಾವೆ বেলি গাছ এখন তিনিআল ভেলী যাব আৰু ইয়াত মই উঠি এতিয়া যাম। তো যোৱাৰ আগত মানে মই এটা পানী বটল লৈ আহোঁ। পানী বটল লাগিব। তো গাছ মানে কি ক'ম, গৰম বহুত বেছি গৰম। अभी डायरेक्ट तीनल वैली जाके मिलते हैं आप लोगों से। तो गाइस या फाइनली तीनल वैली आ गया, पहुंच गया मतलब। तो अभी फ्रेंड आ रहे हैं हमको लेने के लिए और पहले भी उनको देखा होगा आप लोग। अगर मेरा वीडियो पहले से देख रहे हैं आप तो उनको ज़रूर पहचानें।